হাই গাইজ, আজি মই লৈ আহিছোঁ কলৰ পচলা ৰেচিপি। তোমালোকে চাই থাকিবা লাষ্টৰলৈকে ভিডিঅ'টো। চাই থাকিলে বুজি পাবা বহুতখিনিয়ে। কলৰ পচলাৰ ৰেচিপি, কলৰ পচলা আৰু ব্ৰইলাৰ মাংসৰ ভাজি। কাৰণ খালে কি হয় কি নহয় এইখিনি মই সকলো ভালকৈ বুজাই দিম। আপোনালোকে কিন্তু শেষৰলৈকে ভিডিঅ'টো চাই থাকিবা। কলৰ পচলা ৰেচিপি চাই থাকা। কলৰ পচলাখিনি এতিয়া কাটি আছোঁ, বৰ্তমান কাটি লৈছোঁ। লোৱাৰ পিছতে বস্তুখিনি বনোৱা হ'ব, কাটা হৈ আছে। এইখিনিতে মই কওঁ কলৰ পচলাটো কি, মানে বস্তুটো হ'ল কলৰ পচলাটো গৰমত খালে বহুতখিনিয়ে ভাল হয়। মানে গৰমত খালে মানুহৰ দেহৰ কাৰণে বহুতখিনিয়ে উপকাৰী হয়, বহুত ক্ষতিকৰণ নহয়। তেওঁ গৰমত খালে মানে বহুত ঠাণ্ডা প্ৰয়োজন হয়, ভাল লাগে, দেহটো ভাল লাগি যায়, এনেকুৱা মানে বহুত কিছুমান হয় আৰু ভাল লাগি যায়। গৰমৰ দিনৰ কাৰণে বহুত পচলাটো মানে খোৱাটো খুবেই প্ৰয়োজন, ভাল লাগে। মানে পচলাটো খোৱাৰ পিছত মানে দেহটো বহুতেই আৰাম পাই যায়, যে গৰম অলপ হ'লেও ঠাণ্ডা উপভোগ কৰিব পৰা যায়। এতিয়া চাই থাকক, মই পচলাখিনি পূৰা পিচি ল'লোঁ। লোৱাৰ পিছতে এতিয়া মই আলু কাটি দিম, 6-5টামান কাটি দিম, ফালি দিম। কাটি দিয়াৰ পিছতে এতিয়া মই ৰেচিপি বনাম আৰু কাটি কৰি লওঁ। লোৱাৰ পিছতে হৈ গৈছে এইখিনি চোৱা। পিঁয়াজখিনি এতিয়া কাটি লওঁ। পিঁয়াজখিনি কাটি লোৱাৰ পিছত পিঁয়াজখিনি কাটি আছোঁ। এতিয়া পিঁয়াজখিনি কাটা হৈ আছে। পিঁয়াজখিনি কাটা হৈ আছে। পিঁয়াজখিনি কাটা হৈ গৈছে। এই নহৰুখিনি পিচিব লাগিব, নহৰুখিনি গুচাই কিনে থৈ দিছোঁ। আৰু তাৰপিছত এতিয়া ব্ৰইলাৰ ঠেংকেইটা হৈছে, ব্ৰইলাৰ ঠেংকেইটা চিকেন হয়, ব্ৰইলাৰ মাংস। আৰু ইফালে লাগে আৰু চিকেন আছে, আৰু আছে কলৰ পচলা আৰু আলু ধুই থৈ দিছোঁ, আৰু ব্ৰইলাৰ ঠেং, আৰু এইখিনি পিঁয়াজ, এইখিনি আদা, এইখিনি নহৰু, এইখিনি থৈ দিছোঁ, আৰু এইখিনি চিকেনখিনি এতিয়া কেৰাহীত ভাজিব লাগে। আৰু কেৰাহীত তেল দিব হৈছে, তেল দিম এতিয়া। কেৰাহী পূৰা গৰম হৈ উঠিছে। এতিয়া পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি ঢলা হৈ গৈছে। পিঁয়াজখিনি ঢলাৰ পিছতে এতিয়া পিঁয়াজখিনি অলপ সিদ্ধ হ'ব লাগিব। পিঁয়াজখিনি অকণমান সময় সিদ্ধ কৰি সিদ্ধ হৈ গৈছে। এতিয়া আদাখিনি দিয়া হ'ব। নহৰুখিনি দিয়া হ'ব। আদাখিনি অলপ লৰাই লৈ নহৰুখিনি দিয়া হ'ব। নহৰুখিনি অলপ কৰি লোৱাৰ পিছতে ব্ৰইলাৰ মছলাখিনি দিয়া হ'ব। তাৰপিছতে মছলাখিনি দিয়া হৈছে। তাৰপিছতে এইখিনি ব্ৰইলাৰ ঠেংকেইটা দিয়া হৈছে। ব্ৰইলাৰ ঠেংকেইটা অলপ সময় ৰখাৰ পিছতে 3-4 মিনিটমানৰ পিছতে সিদ্ধ কৰি তাৰপিছতে চিকেনটো দিয়া হ'ব। ৰং ঢালা হৈছে। ৰংখিনি ঢালি দিয়া হৈছে। চিকেনখিনি ঢালা হৈ গৈছে। চিকেনখিনি ঢলাৰ পিছতে অলপ নিমখ ঢালিব লাগিব।
কালা হৈ গৈছে। এতিয়া মাংসটো অলপ সিদ্ধ কৰিব লাগিব। মছলাবিলাক আৰু অলপ ঢালি দিব লাগিব। জিৰা গুড়ি দিছোঁ আৰু গৰম মছলা দিছোঁ আৰু মিট মছলা দিছোঁ। জলকীয়া গুড়া দিয়া হৈছে। এতিয়া মাংসখিনি অলপ সময় লৰাই থাকিব লাগিব। অলপ সময় মাংসটো অলপ সিদ্ধ হ'ব দিব লাগিব। মাংসটো সিদ্ধ হৈছে। জলকীয়া গুড়ি আৰু এবাৰ ঢালি দিছোঁ কালাৰ উঠিব কাৰণে। শাকখিনি ঢালি দিয়া হ'ব। কলৰ পচলা আলু ঢালি দিয়া হৈ যাব। এতিয়া অলপ সময় সিদ্ধ হওক বস্তুখিনি। পচলাখিনি ঢালি দিয়া হৈছে। কলগছৰ যিটো পচলা কাটি লৈছিলোঁ সেইটো ঢালি দিয়া হৈছে। অলপ সময় সিদ্ধ হোৱাৰ পিছতে আৰু দালি ঢালি দিব লাগিব। মচুৰ দালি অলপ সিদ্ধ হওক শাকখিনি। সিদ্ধ হৈ আছে। সিদ্ধ হৈ আছে। দালি দিয়া হৈছে। দালিখিনি ঢালি দিয়া হৈ গৈছে। দালিখিনি কিয় দিয়া হয়? দালিখিনি দিলে পচলাটো খাবৰ কাৰণে টেষ্টি হয়। কাৰণ পচলাটো কলগছৰে বস্তু হয়। কাৰণ আলু অলপ যদি ভাগি দিয়া হয়, দালিখিনি যদি সিজি গুলগুলীয়া হৈ যায়, তেতিয়া মানে খাবলৈ টেষ্টিটো বেলেগ হৈ যায়গৈ পচলাখিনি খোৱাটো। ঢাকনাখন মাৰি দিছোঁ। 10 মিনিটমানৰ পিছত আকৌ চোৱা হ'লে বস্তুখিনি সিজিছে নে নাই। আৰু এবাৰ ঢাকনাখন মাৰি দিয়া হ'ব। বস্তুখিনি সিজিবলৈ পানীখিনি দি কিনে আৰু পানীখিনি দিয়া হৈ গৈছে। এতিয়া বস্তুখিনি সিদ্ধ হ'বলৈ আৰু ঢাকনাখন মাৰি দিয়া হৈছে। আলুখিনি অলপ ভাঙি দিয়া হৈছে। আলুখিনি ভাঙি দিলে খাবলৈ টেষ্টি হ'ব। ঘৰুৱা জলকীয়া, যিটো ফিৰিঙি জলকীয়া ঘৰতে আনি পিচি লোৱা হয়, সেইটো ঢালি দিছোঁ আৰু জালুকৰ গুড়া দিছোঁ। জালুকৰ গুড়া আৰু জলকীয়া গুড়াটো খাবও লাগে। এইটো বস্তু বহুত ভাল হয়। সিদ্ধ হৈ আছে। অলপ সময় ৰাখি ঢাকনটো মাৰি দিব লাগিব। উলিয়াবই হ'লে
হৈ গৈছে খানাটো। এতিয়া বাহিৰত উলিয়াই ৰখা হৈছে বাচনত উলিয়াই কিনে ৰাখিছোঁ। এতিয়া মই খাবলৈ ৰেডি হ'ম আৰু খাবলৈ ৰেডি হ'লোঁ। খাবলৈ ওলালোঁ ভাত। দেখিছে আপোনালোকে।